You see, it is very simple. BPF and UPPL and BJP are all different sides of the same coin. UPPL, BJP has an alliance with BJP, number one. And Hagrama is in the habit, after winning, he anyway goes to the people in power, which is BJP. So what is the alternative? When it comes to the Congress, I feel that people don't trust the Congress because after winning from Congress, they go to BJP. 9 sitting MLAs of the Indian National Congress have joined BJP. Like Shushanto Borgohain, like Roopjyoti Kormi, like Kamalakko Devpurkar. So all Congress MLAs are going to BJP. So voting for Congress is voting for BJP. Voting for BPF is voting for BJP. Voting for UPPL is voting for BJP. So in Kokrajhar, what is the alternative? It is Trinamool Congress. What does the people expect? People see, it is very simple what our Honorable President Ripun Bora ji said. Uni bolechen Kokrajharer manush shanti chaye. They don't want division. We don't want division amongst communities. Ajke jokhon ekta project hoy, whether it is for women, whether it is for unemployed youth, jokhon chakri hoy, tokhon dharmo jati na dekhe everybody should be beneficiary of government, na? You can't say who's Bodo, who's non-Bodo, who's Hindu, who's Muslim, who's Bengali speaking, who's Assamese speaking. In this country, there are many languages and many religions. You can't divide them when it comes to jobs. You can't divide them when it comes to, giving some government scheme, which is happening in Bodoland. Mamata Di's party will treat all communities equally. But Pramod Bora is demanding that he has been able to establish. I don't think so. I don't think so. Does Bodoland treat everybody's land rights equally? So how can there be peace if you can't buy land, if you can't sell land? They have finished the terror regime. They have finished the terrorism. Terrorism finished long time back, not after Pramod Bora came. Please tell him to read his history. কি প্ৰভাৱ পৰিব সমাগম পইচা দি হাজিৰা দি মানুহ অনাটো কি টান কাম মানুহ আনিছে মানুহ জবৰদস্তি ঘৰৰ পৰা গাড়ী দি হাজাৰ টকা দি মানুহ আনিছে মানুহ কিনি আনিছে গতিকে কিনি অনা মানুহৰ কি ভ্যালু আছে হেতু যদি বিজেপি ইমানেই পপুলাৰ তেওঁলোকে কৈ আছে 13খন পাব 14খন পাব অসম মোদীয়ে কৈ আছে 400খন পাব ভাৰতত যদি ইমানেই পপুলাৰ তেতিয়ালে এই ইলেকশ্যনৰ সময়ত তেওঁলোকে কিহৰ কাৰণে অৰুণোদয় ফৰ্ম বিলাব লাগে পদুম ফুলৰ চিন থকা তেওঁলোকে ফৰ্ম কিহৰ কাৰণে বিলাব লাগে অৰুণোদয় মানুহ এনেই ভোট দিব লাগে ফৰ্ম কিয় দিব লাগে যদি ইমান পপুলাৰ ইয়াতেই বুজা গৈছে যে বিজেপি কিমান সংকিত হৈছে আৰু বিজেপিৰ প্ৰতি যে ৰাইজ সম্পূৰ্ণৰূপে মোহভংগ হৈছে আৰু সেই কাৰণে এতিয়া বিজেপিয়ে উপায় নাপায় নিৰ্বাচনলৈ 2-3 দিন থকাৰ আগত মানুহক ফৰ্ম দি পেলা ভোট কিনিব বিচাৰিছে অৰুণোদয় ফৰ্ম দি মানুহৰ পৰা ভোট কিনিব বিচাৰিছে বিজেপিৰ অৱস্থা এতিয়া হেতু হৈছে আমি আপোনালোকে গম নাপায় মই কৰিম কি আপোনালোকৰ মিডিয়াই নাজানিলেতো আমাৰ উপায় নাই আমিতো সবতকে প্ৰথমতেই আমি ইলেকশ্যন কমিশনত কমপ্লেইন কৰিছো এতিয়া নহয় যেতিয়া তেওঁলোকে এতিয়াতো দিলে আছে আমি ইলেকশ্যন কমিশনত লিখিতভাৱে আমি তৃণমূল কংগ্ৰেছে প্ৰথমেই অবজেকশ্যন দিছো বিগিনিঙতে এতিয়া নহয় বিগিনিঙতে দিছো আমাৰ হেতু আপোনাৰ ইলেকশ্যন কমিশনলৈ গৈছে কিন্তু তেওঁলোকে যদি একো একশ্যন নলয় হেতু কি কৰিম সেই কাৰণে ৰাইজে চাব লাগে এইবিলাক কথা আকৌ এজন ইউপিপিএল নেতা সেটো ইউপিপিএল কক বিপিএফ কক তেওঁলোকটো টকাৰ ওপৰতে তেওঁলোকৰটো টকাৰেই কাৰবাৰ তেওঁলোকে টকাৰেই ভোট কিনে টকাৰেই সব কৰে তেওঁলোকে ৰাইজৰ কোনো উন্নয়ন তেওঁলোকে নিবিচাৰে কেৱল টকা দি কিনে ৰাইজৰ পৰা লুটা টকা ৰাইজৰ পৰা লুটিছে আৰু লুটা টকাৰেই তেওঁলোকে টকাৰ ওপৰত শুইছে আপোনালোকে কেনেকুৱা আমি ৰাইজৰ পৰা বিপুল সহাৰি পাইছো সকলো ঠাইতে ৰাইজে এটা কথাই কৈছে যে আমি বিজেপিক চালু এজেপিক চালু বিপিএফক চালু ইউপিপিএলক চালু ইউডিএফক চালু কংগ্ৰেছক চালু সব পাৰ্টিয়ে ৰাইজক বিশ্বাসঘাতকতা কৰিছে গতিকে এতিয়া আমাক নতুন বিকল্প লাগে আৰু নতুন বিকল্প পশ্চিম বংগত যি ধৰণে তৃণমূল কংগ্ৰেছে ৰাইজক প্ৰতিনিধিত্ব কৰি আছে তাত সুশাসন দিছে সেই সুশাসন ইয়াত বিচাৰিছে ৰাইজে
মাইনৰিটিৰ আমি আমাৰ যিখন ইস্তাহাৰ আমাৰ যিখন সংকল্প পত্ৰ তাত আমি অতি পৰিষ্কাৰকৈ লিখিছোঁ আমি কোকৰাঝাৰৰ বিভিন্ন সমস্যাৰ ভিতৰত আমি 9টা মূল সমস্যা আমি বাছি লৈছোঁ আৰু সেই 9টা মূল সমস্যা আমি সমাধান কৰিম আগৰ হীৰাখৰণীয়াই এইকাৰণে একো কৰিব পৰা নাছিলে তেওঁ অকলশৰে এজন MP তেওঁৰ লগত কোনো নাছিল কিন্তু আমাৰ তৃণমূলৰ MP জয়ী হোৱাৰ পিছত আমাৰ তৃণমূলৰ MPৰ লগত থাকিব পশ্চিম বংগৰ ৰাজ্যসভা লোকসভা মিলি 39জন MP তেওঁৰ লগত থাকিব আৰু মমতা বেনাৰ্জী যি সৰ্বশক্তিমান নেত্ৰী অগ্নিকন্যা মুখ্যমন্ত্ৰী তেওঁ আমাৰ লগত থাকিব গতিকে আমি শক্তিশালী কোনে কৈছে তেওঁ স্থানীয় নহয় তেওঁতে BTRৰ ভিতৰৰ মানুহ কোনে কৈছে স্থানীয় নহয় কেনেকৈ স্থানীয় নহয় তেওঁ BTRৰ তেওঁ কোকৰাঝাৰ সমষ্টি নহয় তেওঁতো তামোলপুৰ BTRৰ আণ্ডাৰত গতিকে তেওঁ এখন কালিলৈকেতো আছিলেই ডিলিমিটেশ্যনৰ পিছতহে তেওঁ বেলেগ সমষ্টিত পৰিছে তেওঁতো ইয়াৰে মানুহ আছিলে মাত্ৰ ডিলিমিটেশ্যন হৈ গ'ল যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হওঁতেন তেওঁ কোকৰাঝাৰৰ সমষ্টিকেইটাৰ বাহিৰৰ সমষ্টিত পৰিলে তেওঁ তামোলপুৰত পৰিলে তেওঁতো BTRৰ আণ্ডাৰৰ মানুহ